সকলোকে মোৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে চাগে আজি কাক বনাম। My name is Bikash. মই খাই ভাল পাওঁ লোকেল কুচিয়া মাছ। আউটলাইনটো মই বনাই লৈছোঁ। এতিয়া বিকাশ দাৰ মই এখন ফটো আঁকিম বুলি ভাবিছোঁ আজি। আৰু আজি মই ছবিখনত ইউজ কৰিম টেম্পেৰা কালাৰ, যিটো 20 টকাতে পায়। এইটো কালাৰটো মোৰ লগত বহুত দিনৰ পৰাই আছিলে, কিন্তু আজিলৈ মই টেম্পেৰা কালাৰেৰে পৰ্ট্ৰেইট ড্ৰ কৰি পোৱা নাই। এইটো মোৰ ফাৰ্ষ্ট টাইম হয়। তো ব'লা বেছি দেৰি নকৰি ছবিখন ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই ছবিখন অলপ পানী লগাই লৈছোঁ। পানীটো লগালে মানে ভাল হয় আৰু মানে ছবিখনত ৰংবোৰ ভালকৈ লাগি যায়। প্ৰথমে বেকগ্ৰাউণ্ডত কালাৰ দি ল'ম। বেকগ্ৰাউণ্ডত কালাৰ দিয়াৰ পিছত ফিগাৰত কালাৰ দিম। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু ভিডিঅ'টো চাই শেষ হোৱাৰ পিছত এটা কমেণ্ট কৰি জনাবা ছবিটো কেনেকুৱা আহিছে, আৰু লাইক এটা কৰি দিবা, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰো কৰিবা। বিকাশ দাৰ ওচৰত ভিডিঅ'টো গৈ পায়। বিকাশ দাই যদি ভিডিঅ'টো পোৱা তে সম্পূৰ্ণকৈ ভিডিঅ'টো চাবা আৰু এটা কমেণ্ট কৰি দিবা কেনেকুৱা হৈছে। বহুত তেজ হৈ ৰহা হে, বহুত তেজ হৈ ৰহা। তে তোমালোকে ভিডিঅ'টো চাই থাকা শেষলৈ আৰু কেনেকুৱা হৈছে জনাবা। Moving with emotion, follow
এই ভিডিওটো এটা শেষ যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব যদি নতুন সাবস্ক্ৰাইব কৰিব লোকমানৰ নতুন ভিডিঅ'টো লগত আৰু ধামাকা ব্লগ আহি আছে অতি সোনকালে আপোনালোকে সাবস্ক্ৰাইব কৰিব যদি